খুবই ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আজিৰ দিনটোত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতেই লাভ কৰিব সংস্থাপন। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু বৃহৎ মন্তব্য কৰিছে, মেধাৰ ভিত্তিত কিদৰে নিজ গাঁৱতেই সংস্থাপন দিব চৰকাৰী কৰ্মচাৰীক এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে এতিয়াৰ পৰা লাভ কৰিব নিযুক্তি। LP, ME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়ততে লাভ কৰিব চাকৰি। মেধাৰ ভিত্তিত এই নিযুক্তি লাভ কৰিব ৰাজ্যৰ নিবনুৱা। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ মন্তব্য যিহেতু আমাৰ হাতত আছে, আমি পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো। আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে, বিশেষকৈ কলেজ আছে, LP স্কুল আছে, ME স্কুল আছে। আৰু যেতিয়া আমি চেন্ট্ৰেলাইজ গ্ৰেড 4ৰ পৰীক্ষা পাতো, তেতিয়াহ'লে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে, প্ৰাথমিক বিদ্যালয়খনত, মাধ্যমিক বিদ্যালয়খনত বা হাইস্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰাও ল'ৰা ছোৱালী গৈ পায়। ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত। সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে LP স্কুল, ME স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব, সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম, যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব। কিন্তু গাঁৱতো কাক ল'ব পাৰিব? মেৰিটত ল'ব লাগিব, এনেই ল'ব নোৱাৰে। গাঁৱতো মেৰিটতে হ'ব। কিন্তু আমি যিহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে, মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে ME স্কুলখন, নলবাৰী ME স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে, যোৰহাটৰ ME স্কুল, ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব। অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলো। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছো যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব, যদি LP স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব, হাইস্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব, বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব। এইটো LPৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে হ'ব। কলেজত আকৌ মেৰিট বেচিছতে হ'ব, বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব। এইটো মেৰিট বেচিছত হ'ব, বা ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব। এইটোৰ ফলত যিবিলাক মানুহৰ, এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয়, মেৰিটেড হয়, কিন্তু সেই গাঁৱৰে হয়, সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে। আমি এইবাৰ এটা সিদ্ধান্ত লৈছো যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব। গতিকে মই ভাবো যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে, সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব।